তেনেই পিকলি পিকলি মাছৰ দালি হৈ গ'ল। এতিয়া এই বাতিত বাঢ়িবলৈ লৈছোঁ। চইচমতে তেনেই পিকলি পিকলি কোমোৰা এটুকুৰা লৈছোঁ আৰু আলু এটা লৈছোঁ আৰু মচুৰ দাইল এমুঠি লৈছোঁ। এই মাছৰ শিঙি মাছৰ লগত বনাম, জোল বনাম। পিঁয়াজ দিছোঁ আৰু এই কেঁচা জলকীয়া, আদা, নহৰু পেষ্ট। ব্ৰাউন কালাৰ হৈ গ'ল পিঁয়াজখিনি। কোমোৰা, দাইল, আলু ইয়াত বাকি দিম। চব্জি মানে এজনমানৰ কাৰণে বনাইছোঁ, বেছিকৈ বনোৱা নাই। এইফালে মাংস বনাইছোঁ, মাংস নাখায়, সেইকাৰণে এজনমানৰ মানে শিঙি মাছৰ জোল বনাইছোঁ। দেউতা মানে মাংস নাখায়, মানে প্ৰেছাৰ আছে কাৰণে। হালধি নিমখ দি দিছোঁ, নিমখো আনিব লাগিব আৰু এতিয়া নিমখ দি দিছোঁ। ভালকৈ লৰাই মেলি ভালকৈ ভাজিব লাগিব। পানীটো গেছটো অলপ কমাই দিব লাগিব, অলপ সিজক। তাৰপিছত গৰম পানী দি দিম। ইয়াত মই ঢাকন মাৰি দিছোঁ। মই অলপ দেৰি কাৰণে 5-10 মিনিট কাৰণে ঢাকন মাৰি দিলোঁ, অলপ সিজক। তাৰপিছত গৰম পানী দি দিম।
গৰম পানী দি দিওঁ দাইলটো আৰু কোমোৰা আলুটো সিজিবৰ কাৰণে। যেতিয়া উতলিব মাছ দি দিম মানে। অকণমান পানী বেছিকৈ দি সিজিব লাগিব যে। এনেই কম হৈ যাবই। এতিয়া গেছটো বেছিকৈ দি কৰি দিওঁ আৰু। মাছৰ দালি হৈ গ'ল। এতিয়া এই বাতিত বাঢ়ি লৈ গৈছোঁ। চোৱাচোন আপুনি।